অসমীয়া পুথি পেট পাক ৰোগ প্ৰকাশক অ আ ক খ অলংকৰণ নৱপ্ৰতিম দাস বিশেষ কৃতজ্ঞতা কণ কণ এদিনৰ কথা এটা শিয়াল হাবিত ঘূৰি ঘূৰি বোকা এডোখৰৰ ওচৰ পালে সি ঘূৰি যাওঁ ভাবোতেই হঠাৎ বাঘ এটা আহি থকা দেখিলে সি ভাবিলে কতে মৰো কোনফালে পলাওঁ এফালে বোকা আনফালে বাঘ বুদ্ধিয় শিয়ালটোৰ মনলৈ এটা বুদ্ধি আহিল সি সাউতকৈ দৌৰি গৈ ওচৰৰ বোকাখিনিত সোমাল আৰু সোমাই লুতুৰি পুতুৰি হ'ল বাঘটো ওচৰ পোৱাৰ লগে লগে সি চিঞৰিলে বন ৰজা এইফালে আহকচোন বাঘটোৱে সুধিলে কি হ'ল তোমাৰ শিয়ালটোৱে ক'লে মোক ৰক্ষা কৰক প্ৰভু মই মৰিম এতিয়া বাঘটোৱে ক'লে কি হ'ল তোমাৰ বুজাই কোৱাচোন শিয়ালটোৱে ক'লে মহাৰাজ মই ৰাতিপুৱা এটা পেটপাক ৰোগ হোৱা শহা খাইছিলোঁ এতিয়া মোৰো পেটপাক ৰোগ হৈছে পেটৰ সকলো নাড়ী ভুৰি ফাটি মই মৰিম এতিয়া শিয়ালৰ মুখৰ পৰা পেটপাক ৰোগৰ কথা শুনি বাঘটোৱে বৰ ভয় খালে বাঘটোৱে খঙৰ ভাও দি ক'লে পিছে মই কি কৰিব লাগে শিয়ালটোৱে ক'লে মোক আপুনি খাই পেলাওক মই আৰু এই পেটৰ বিষ সহি থাকিব পৰা নাই বাঘটোৱে ক'লে নাই মই তোমাক খাব নোৱাৰোঁ তোমাক খালে মোৰো পেটপাক ৰোগ হ'ব বাঘটোৱে ক'লে মই আন চিকাৰলৈ যাওঁ এই বুলি বাঘটো গুচি গ'ল শিয়ালটোৱে মনে মনে ক'লে এইবাৰলৈ ভাল ৰক্ষা পৰিলোঁ কি শিকিলোঁ বুদ্ধিয়কৰ মৰণ নাই ধন্যবাদ।